हेलो गाइस আপোনালোকক মোৰ অন্য এটি ব্লগলৈ স্বাগতম। আজি হৈছে জৰুন, এতিয়া আমি জৰুনত যাম, তাৰ কাৰণে ওলালো মানে এনে বাস কুৰ্তাটো পিনিছো আৰু যাব ওলালো। এতিয়া বাইদেউ হাতে ওলাই আছে আৰু কালি বিয়া আৰু ৰাতি আমি যাম দৰা বৰাত। এতিয়া আপোনালোকে ভিডিঅটো চাই থাকক, আজি কি কৰো আমি। গাইস ভিডিঅটো চাই থাকক। গাইস এ কইনা গাইস সব ট্রিটমেন্ট দৰা ঘৰৰ মানুহৰ কাৰণে দৰা ঘৰৰ মানুহ আইছে খাব গৈছে আৰু এইফালে আমাৰ কইনা ঘৰৰ মানুহ মাক ইশাৰাত বেৰিছে গাইস খাব যাম গাইস খাব গাইস আরে জরুর আইছো হাই দি বাই হাই Yeah, boy. হাই বলে হাই গাইস এড আইছি গাইস তাই আঙুলি ঢাক বাদিয়া কোন গাইস তাই गाइस बतासा खाबो सबे কি লাগে বাই গাইস बतासा খাবাইছি सबे बतासा নারিকল গাইস ফটো শুট আৰু ক্লজ আনা অলপমান হাইনে লাগিয়া ডৰা হাই দিয়া নাই দৰটো দুৱা হাই নাই অ আমাৰ হাই যাও এ আমি বুলি বলে আইব গাইস এয়া জায়গা খালি মানুহ মাই ভাত খাবা গেল গাইস আমিও গেছিলো জাংতে আমাক খেদিলা ইতানে বলে আমার হয় নাই পিছত দিব দিলা গাইস আর ভক লাগা নাই গাইস ফাইনালি আমি ভাত খাবা আইলো আর বুক দিব তো দেন আমি লাস্ট বেস্ট গাইস একদম লাস্ট এটা খালা রে আমি খালু বাগাই বুবু টাটা আইসক্রিম বুলি কই তুমি এরা নাই দিছা গাইস ভাত খাও ছাগলী মাংস গাইস মোৰ হল খাবা ফিনিশ এতৰ হবাই নাই ইমান লাহে লাহে খাইতে ইমান খাই আছে এতে পাট আৰু গাইস তো মই নাখা বস্তু দে দে যাবলাল গাইস মানুহ গাইস জৰুনৰ পৰা আহিলো আৰু ৰাতি আমি যাম দৰা বৰাব আপোনালোকে ভিডিঅটো চাই থাকক আপোনালোকক ৰাতি দেখাই আছো কি কৰো আমি চাই থাকক 2 hours later. গাইস তো আমি ৰেডি হৈ গলো দৰা বৰাত যাবৰ কাৰণে এয়া বাইদেউ হয় আৰু মই গাইস দৰাৰ ঘৰ দুগল দিলে পাই আমি বুলি যাইছো দৰা বৰাবা দৰাৰ ঘৰ কিমান দূৰ আমি কাটি আছোৱে এই বেন 80 কিলোমিটাৰ মান হ'ব আৰু ये झूठ बोल रहा है আমি 80 কিলোমিটাৰ আমি খোজ কাঢ়ি যাম গাইস দৰাৰ ঘৰ ইমানে দূৰ আমি বুলি যাইছো আমাৰ গাইস গাঁৱত চবে গাইস দৰাৰ ঘৰ মানে দুখোজ দিলে পাই আমি বুলি যাইছো গাইস পামি আৰু গান শুনে পাই আছে আপোনালোকে গাইস আই ভালো দৰা ঘৰ গাইস দৰা কোলে দিয়া নাই লাগি আছে গাইস মারামারি লাগি আছে মুখে দি তর্কাতর্কি আমি চাই আছো গাইস ভাল লাগছে নাম না জানে গান খান নাম না জানে আমি কি বলি কম করছি আপোনালোকৰ বিচৰাজন এইজন নহয় নহয় আমি তোমালোকৰ
ভাত খাবাইছো গাইছ ভাত খাবাইছো কি ভাবি তই কি কয় মোৰ বাটিতে লওঁ ছাগলী খাব নহয় গাইছ গাইছ ভাত খাই ললো খা 1 hour later. গাইছ দৰা বৰা শেষ হ'ল আৰু আমি এতিয়া ঘৰত যাই আছোঁ বুলি কাৰণ দৰাৰ ঘৰ তাতে আৰু কইনাৰ ঘৰ তাতে গাইছ দেখাই পাই গাড়ী পামচাৰ আছে বোলে আৰু গাইছ ইমান ঠাণ্ডা লাগছে গাইছ আমি চুইটাৰ টুইটাৰ পিন্ধা নাই লেভেলতে তোৰ গৰম লাগছে এই চাহ গৰম লাগে মানুহটো গাইছ গাইছ কইনা ঘৰ পালোঁ দৰা ঘৰৰ পৰা আহি এয়া কইনা কইনাৰ অৱস্থা নাই গাইছ ঘৰত যাম তো গাইছ আজি ব্লগটো এইখিনি আছিল আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব তো থেংকছ ফৰ ৱাচিং বাই